TSK মোৰে চহৰ বৰগুৰি পৰা টকৰাতলি খেজুগুৰি পৰা থানা চাৰিআলি গোটেই ৰাতি আমি ঘূৰি ঘূৰি ৰাস্তা। বন্ধুসকল মানে আজি মই কোনো ৰষ্টিঙৰ ভিডিঅ' লৈ অহা নাই, মানে কিছুমান বস্তু যিবিলাক ইউটিউবাৰবিলাকে কৰি থাকে ন, আৰু মানে দেখি কিনে বেয়া লাগে। তো সেনেকুৱা কিছুমান কথা মানে তোমালোকৰ আগত ক'বলৈ আহিছোঁ, নিজৰ মতামতটো দিবলৈ আহিছোঁ, আৰু তাৰে মানে মতামতটো তোমালোকৰ কি মানে, তো সেইটো মোক কমেণ্টত জনাবা, ঠিক আছে? তো আহাচোন চাই লওঁ। তো বন্ধুসকল মানে মই এই টেঙানী দিবা আৰু JSBৰ মাজত কি হৈ আছে কি নাই মই নাজানো, মই একো নাজানো। সিহঁতৰ মাজত হৈছে সেইটো সিহঁতৰ মেটাৰ, ঠিক আছে? কিন্তু সেইটো সিহঁতৰ মাজত হৈছে মাক বাপেক JSBয়ে হওক বা তোমাৰ টেঙানী দিবাৰে হওক, সিহঁতবিলাকৰ মাক বাপেকটো মাজত অহা নাই। কিন্তু এইবিলাক কি কৰি আছে চোৱাচোন। মানে তোৰ মায়ে এনেকৈ চব মানে চোৱা, চবৰে মাক নহয় একেই সমান হয়, আৰু মাহঁতে ঘৰত থাকি ইউটিউবত ভিডিঅ' বনাব নাহে। তো মাহঁতক মাজত নানিবা, মায়ে হয়, সেইটো এটা বহুত পবিত্ৰ বস্তু হয়। সেই বস্তুটোক লেতেৰা নকৰিবা, ভিউচৰ নামত এইবোৰ কাম নকৰিবা। যদি ভিউচ ল'বলৈ আছে নহয়, ভাল ভাল কণ্টেণ্ট বনোৱা, ৰাইজে মৰম দিবই, হয় নহয় কোৱাচোন? তোমালোকে নিজে কোৱা। তো চোৱা, টেঙানী দিবা কিবা ক'ব আছে তো টেঙানী দিবা ক, আৰু টেঙানী দিবা তোক যদি JSBক কিবা ক'ব আছে তো JSBক ক। মাৰ আৰু বাপেৰক নহয় মাজত নানিবি, কাৰণ ফেমিলি মাজত নাহে। তহঁতৰ দুটাৰ মাজত যি হৈ আছে ন, দুটাৰ মাজত ক, কাৰণ মা বুলি ক'লে সকলোৰে গাত লাগিব, কাৰণ মা চবৰে একেই সমান। তোৰ মাক ক'লে মোৰ গাত লাগিব, JSBৰ মাক ক'লেও মোৰ গাত লাগিব, ঠিক আছে? বা মোৰ মাক ক'লেও মোৰ গাত লাগিব, কাৰণ মা চবৰ সমান। মই কি ক'ব বিচাৰিছোঁ মানে তোমালোকে বুজি পাইছাই। তো বন্ধুসকল তোমালোকে মোক এইটো কমেণ্টত জনাবা যে সিহঁতিবিলাকে যিটো কৰি আছে নহয়, সিহঁতিবিলাক বুলিয়ে নহয় আৰু বহুত ইউটিউবাৰ আছে যে মানে মাৰ বাপেৰক মাজত লৈ আহে। তো সিহঁতি এই কামটো ভাল কৰিছে নে বেয়া কৰিছে তোমালোকে মোক কমেণ্টত জনাবা। কিন্তু মোৰ মতে নহয়, মই তোমালোক চবকে মানে অনুৰোধ কৰিছোঁ যে মানে মাক বাপেক এইবিলাকক নহয় মাজত নানিবা। চোৱা, মা বাপেক ঘৰত থাকে ন, তো ঘৰতে থাকিব দিয়া, মৰম কৰা ঘৰত। এই ইউটিউবত আনি কিনে নহয় ভিউচৰ নামত নহয় মানে এইবিলাক নকৰিবা। বন্ধুসকল মই মোৰ নিজৰ মতামতটো থ'লোঁ, তো এতিয়া তোমালোকে জানা তোমালোকৰ মতামতটো দিয়া কি নিদিয়া, তোমালোকৰ মনত কি ভাৱ আহিছে এই কথাখিনি লৈ কিনে তোমালোকে মোক জনাবা। আজিলৈ ইমানে, মানে নোৱাৰিলোঁ ৰখিবৰ কাৰণে, মানে মাৰ ওপৰত যেতিয়া কথা আহি যায় তো সেইটো ৰখি থকা সম্ভৱ নহয়। তো আজিলৈ নমস্কাৰ।